ৰাতিপুৱা আজি বহুত দিনৰ পাছত সোনকালে উঠিলো মানে এফালে যাবলৈ আছে বহুত দিনৰ পাছত আকৌ লং জাৰ্ণি এটালৈ গৈ আছো যিহেতু বাইকত যাম কাপোৰ কানি ভালকে পিন্ধি লৈছো আৰু মই অকলে নাযাওঁ মোৰ লগত মানে গোটেই গেংটো যাব ৰাতিপুৱাৰ পৰিৱেশটো বহুত দিনৰ পাছত দেখিছো আৰু কুঁৱলীটো আজি বহুত বেছি পৰিছিলে এতিয়া প্ৰথমতে আমৰিত নামি পেলাই তেল ভৰাই ললো তাৰপিছত গৈ পেলাই জখলা বন্ধাত গৰম চাহ খালো ঠাণ্ডা যিহেতু পৰিছে গৰম চাহখন খাবই লাগিব ন আৰু কাজিৰঙা ৰাস্তাটো জানি 30 আৰু 40ৰ ওপৰত যাবই নোৱাৰি তাৰপিছত বুঢ়ীমা মন্দিৰত ৰখি পেলাই ধূপ ধূনা জ্বলালো এইটো ৰাস্তা দি আহিলে মানে এই মন্দিৰ ভাগত নৰহাকে কোনো নাযায় এই মন্দিৰ ভাগত সোমালে বোলে যাত্ৰা শুভ হয় যোৰহাট গৈ থাকোঁতে বাটত পালো কমলা যিহেতু ঘৰৰ পৰা আহোঁতে ভাত পানী খাই হোৱা নাই সেইকাৰণে ভাবিলো কমলাকে খাওঁ ৰাইচ ভিটামিন চি এতিয়া আমি কমলা খাই ক'তো নৰখো আৰু ডাইৰেক্ট নাজিৰাতহে ৰখিমগৈ বুলি ভাবিছে নেকি নহয় ৰ'ব কোনোবাই যদি আপোনালোকক নাজিৰালৈ যোৱা শ্বৰ্টকাট দেখাই দিয়ে মোৰ কথা যদি শুনে একদম নাযাব তালে ইমান বেয়া ৰাস্তা আৰু ইমান ধূলি খাই আহিছো কি ক'ব আৰু এতিয়া মন্দিৰ পাই পেলাই পূজা সামগ্ৰীখিনি লৈ আমি মন্দিৰৰ ভিতৰলৈ গ'লো ৰাজহুৱা বন্তি গছত আমি তেল ঢালিলো আজি মানুহৰ ভিৰটো অলপ কম আছিলে সেয়েহে আজি বাবাক ওচৰৰ পৰা দৰ্শন কৰিবলৈ পালো ইয়ালৈ আহি বিৰাট শান্তি লাগে পিছে মোৰ ভিডিঅ' নাজিৰৰ পৰা চোৱা মানুহ আছে নে নাই এতিয়া আমি প্ৰসাদ খাওঁ ৰ'ব ৰাতিপুৱাৰ পৰা প্ৰসাদখিনিয়ে পেটত পৰিছে আৰু এপিনে প্ৰসাদৰ লগত বুটৰ কম্বিনেশ্যন মিলাই খাই আছে আৰু পায়সৰ কাৰণে মই এনেই পাগল এইখিনি খাই বৈ পেলাই আমি এতিয়া ৰুমলৈ যাওঁ আৰু ক'তো একো খোৱাই নহ'লে নহয় সেইকাৰণে ৰুম পাই পেলাই ডাইৰেক্ট বনোৱাৰ লাগে এতিয়া আমি 2 মিনিটৰ মেগী 10 মিনিটত বনাম হাতে পাতে লাগি এতিয়া সোনকালে কৰি যোৱাহে কথা নেক্সট চাকু দিলো বোলো পিঁয়াজ কাটা মই ষ্টভটো জ্বলাই পেলাই কেৰাহীটো উঠাই দিলো ইয়াত মেগী বনাম আৰু এইফালে বইল হৈ আছে কণী প্ৰথমতে দিম আমি পানীত পিঁয়াজখিনি গোটেইখন প্লেটখনেই পৰিলেগৈ মোৰ লগত এনেকুৱা হয় বিশ্বাস কৰক যিমান উৎপাত কৰিব তিমানে কামটো বাঢ়িব পিছে উপায়টো নাই ইমান দূৰ বাইক চলাই আহিছো আৰু ক'তো সোমাবলৈ মন নগ'লে সেয়েহে বোলো ৰুম পাই পেলাই একেবাৰে মেগী খাম আৰু ইমান ষ্টাইলৰ বনাই থাকিবলৈ মানে শকতি নাই মোৰ মেগীতে অকণমান চচ দি দিলো তাৰপিছত কণীটো গুচালো এয়া অৱস্থা হ'ল যি নহওক পেটলৈ যাব বাৰু এতিয়া গোটেইখিনি খাই যাম আৰু আজিলৈ ইমানেই আছিলে শিৱসাগৰৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰি জনাব বাই